চিপৰাঙেৰে গাঁত খান্দি আছোঁ। দেখাই দিছোঁ আপোনালোকক অকণমান, নহ'লে বিশ্বাস নকৰিব নহয়। এয়া চিপৰাঙে গাঁত খান্দি আছোঁ, মানে কেলে খান্দি আছোঁ কৈ আছোঁ বাৰু, ৰ'ব দেখাই আছোঁ। এয়া আজি আমাৰ কি আজি এয়া জুনুকাই এয়া পুত্ৰ সন্তান এটি জন্ম দিছে, আৰু অলপ আগতে ই পোৱালি লুটি খাই গৈছে বুলি। আৰু মই চিপৰাঙেৰে গাঁতটো সেইকাৰণে খান্দি আছিলোঁ, মানে গৰুৱে জল এতিয়ালৈকে সৰা নাই। জলটো অৱশ্যে গৰু জল অৱশ্যে বহুতে চিনি নাপায় বাৰু, বহুতে চিনি পায়ো। যিসকলে ঘৰত গৰু পুহিছে তেওঁলোকে চিনি পায়, নোপোহাবিলাকৰ কাৰণে অকণমান চিনি পাবলৈ মানে বা বুজাবলৈ অলপ প্ৰব্লেমো হয়। তো সেই জলখন মানে পুতিবৰ কাৰণে গাঁতটো খান্দি আছোঁ। আৰু গৰু পোৱালিটো যিহেতু এতিয়া পিছবেলাত পৰিলে অলপ ঠাণ্ডা হৈছে কাৰণে কঁপি আছিলে কাৰণে এয়া আমি জুই লগাই দিলোঁ। সেয়া জুই সেক দি আছে। আৰু কেনেকুৱা লাগিছে? ঘৰলৈ নতুন এটা মেম্বাৰ আহিছে, কেনেকুৱা লাগিছে? নহয়, এইটো নতুন মেম্বাৰ এজন আহিছে, গতিকে আমাৰ পৰিয়ালৰ সংখ্যা বাঢ়িল, গতিকে অনুভৱ ভালেই। আৰু কাৰণ গাখীৰৰ যোগাৰো হ'ব এতিয়া গাখীৰ বিহুলৈ চিন্তা নাই, আৰু গাখীৰ আৰু দৈ কৰি খাব পাৰিম, খাব পাৰিম, কিনিবও নালাগে, এনেও কিনিব লগা নহয় বাৰু। আমাৰ আৰু আছে গৰু, আৰু এজনী আছে। আৰু সেইফালে এইটো পথাৰত ক'লাটো আমাৰেই। তাৰপিছত এয়া মইনাও আমাৰেই। আৰু পিছে এতিয়া নামকৰণ কি হ'ব? নামকৰণ সোনকালে আজি আজি মোবাইলটো ভালকৈ ধৰিব পৰা নাই। আজি আজি এনে ইতিহাসৰ এটা কথা আছে। আজি 26 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে আমাৰ যোৰহাটৰ মনিৰঞ্জনক ফাঁচি দিয়া হৈছিলে। সঁচাকৈ এইটো আজি 26 ফেব্ৰুৱাৰী মনিৰঞ্জনক ফাঁচি দিছিলে। চিপাহী বিদ্ৰোহত যে কৰিছিলে, চিপাহী বিদ্ৰোহৰ ষড়যন্ত্ৰ কৰিছিলে। তো ভাবিছোঁ নামটো মনিৰামে দি দিওঁ নি? সেইটোও বেয়া নহয়। বাকী কেনেকুৱা মনিৰাম নামটো কেনেকুৱা লাগিছে আমাৰ মানে ধাৰণাটো আপোনালোকে কমেণ্টত জনাব। আৰু বাকী পিছৰ পৰ্যায়খিনি কি হয় অলপকৈ দেখাই থাকিম। এতিয়া মা গৈছে ফেহু খীৰাব, তাৰপিছত সেইখিনি নিয়ম আছে, সেইখিনি দিব লাগিব ফেহু। তাৰপিছত আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব দেই। A few moments later. আৰু মাজে মাজে মই জলখন মানে পুতিবৰ কাৰণে গাঁতটো অলপ খান্দি লৈছোঁ। আৰু এইফালে মায়ে ফেহু খীৰাই আছে। তুলপ ভৰি চাওঁ, এইফালে চাই দিয়া আকৌ, কিবা এটা কোৱা। এয়া জলকৈ আমি গাখীৰ ফেহু খীৰাইছোঁ, আৰু অকণমান দেৰি পিছত মাক আৰু পিতেকক ফেহু দিম। তাৰপিছত সৰু ল'ৰা ছোৱালীক বিলাই দিম, এনে কেটেহি দিম মানে। আৰু এয়া আমাৰ অসমীয়াৰ মানে পৰম্পৰা অতীজৰ পৰা চলি আহিছে, আৰু এতিয়াও আমি এনেকেই মানে কৰি আছোঁ। আৰু আজি যে ঘৰলৈ মানে নতুন আলহী আহিছে, নতুন মেম্বাৰ, তো মানে কেনেকুৱা লাগিছে? ভাল লাগিছে। নতুন এজনী আগত গাখীৰ খীৰাই আছোঁ, দৈ বনাইছোঁ, আৰু এতিয়া আৰু আকৌ সদাশিৱ প্ৰভুৰ ওচৰত কলাবন্তি দি থৈ আহিছিলোঁ শিৱৰাত্ৰিৰ দিনা। ভালে সজাই দিনে পোহৰে পোৱালিটো জন্ম হ'বৰ কাৰণে সঁচাকৈ ইমানেই ভাল লাগিছে। দিনে পোহৰে জন্ম হৈছে পোৱালিটো, তাইও কষ্ট নাপালে, আমাকো কষ্ট নিদিলে। সেইটো বাৰু হয়, ৰাতি জন্ম হ'লে গৰুজনীৰ লগতে গৰু পোৱালিটোৰ লগতে ঘৰখনৰ মানুহকেইটাৰো কষ্ট হয়। কিন্তু এতিয়া মানে তেনেকৈ কষ্ট হোৱা নাই, পিছবেলাই জগিছে অলপমান। এয়া জুই দি দিলোঁ। আৰু আমাৰ লক্ষী গৰু হয়, আমাৰ লক্ষী গৰু। এই অৱশ্যে বয়স এতিয়া কমেও 19 বছৰমান হ'ল নেকি? 18 বছৰ নেকি? 18-19 বছৰ চলি আছে। আৰু এইটো পোৱালি তাইহে 17 নম্বৰমান হ'ব, কিন্তু দেখাত নকয়। গধেইছা নাই গৰু চেহেৰা চব। আৰু আমাৰ খানা অমিতা, ঘৰৰ জাতিলাও, ভীমকল, একো বাকী নাই। মই এতিয়া কুকাৰত চাওক গেছতে সিজাই আনিছোঁ। গেছত জাতিলাও আৰু অমিতা চব সিজাই আনিছোঁ তাহাঁতৰ কাৰণে। কুকাৰত 2 কুকাৰ সিজাই দিওঁ, তাৰপিছত চাপৰৰ লগত মিক্স কৰি দিওঁ, তলতে গৰম পানী কৰি লওঁ। তেনেকৈ মানে চলাই আছোঁ। আৰু এই ইহঁতক বৰ মৰম কৰোঁ মই।
ৰাতিপুৱা বিস্কুট দিওঁ খাবলৈ, চাপৰ দিওঁ, দুটা টাইম। দুটা টাইমতে চাপৰ দিওঁ। আৰু বহুত কষ্ট, যেনেকৈ কষ্ট কৰে তেনেকৈ আমি ফলো পাইছোঁ বাৰু। গোটেই বছৰটো আমাৰ গাখীৰ, ঘৰৰ গাখীৰ থাকেই, দৈ থাকেই, গৰু ঘিউ বনাওঁ, গৰুৰ ঘিউ বনাওঁ। মই ভিডিঅ' বনাইছোঁ ঘিউ বনোৱা, আপোনালোকে চাবও পাৰে। আৰু বাৰু এতিয়া পনীৰো বনাওঁ বাৰু। হয় হয়, দৈটো থাকেই। পায়স চায়সৰ কাৰণে যিয়ে যি নহওক, আমাৰ ঘৰত বিহু উৎসৱ পাৰ্বণ যিয়ে নহওক, ক'তো মানে আমি গাখীৰৰ কাৰণে চিন্তা কৰিব লগা নহয়। গৰু গাখীৰ, দৈ কাৰণে একো চিন্তা কৰিব লগা নাই। আৰু বাকী এতিয়া আমাৰ অকণমানিটোক দেখাই দিওঁ অকণমান। এই আকৌ মোৰ ওচৰলৈ মানে খুচিবলৈ নাহিলেই হয়। এয়া আমাৰ অকণমানিটো, ইয়াৰ নামটো এতিয়া হেৰিহে দিছোঁ গম পাইছা নাই? মণিৰাম। কি হে আকৌ আজি মণিৰাম দেৱানৰ মৃত্যু তিথি। নালাগে, ইমান এজন সাহসী বীৰ, ইমান এজন সাহসী, মায়ে কৈছে মণিৰাম বোলে নামটো নিদিওঁ। মইতো ভালেই কৈছোঁ হয় নাই বাৰু? ইমান এজন মানে সাহসী বীৰৰ নাম দিছোঁ। মণিৰাম। অঁ, মায়ে শ্বৰ্ট ফৰ্ম কৰি দিলে, মণি ৰামটো গুচাই মণি কৰি দিলে। বাৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। আৰু পিছত এতিয়াতো গাখীৰ খীৰাই আছে, ফেহু বনাব। रुको जरा सबर करो। আৰু এয়া ফেহু গৰুক দিবলৈ আহিছে। এতিয়া আমি অলপ পৰম্পৰাগতভাৱে ক'ব লাগিব। কি দিছা? কি দিছা? কি দিছা? কি দিছা? হ'লনে? আৰু অকণমান দিব লাগিব। মানে এইটো নিয়মেই হয়, প্ৰথম ফেহুটো খীৰোৱাৰ পিছত বনাই পেলাই গৰুজনী আৰু পোৱালিটোক দিব লাগিব। তাৰপিছত এনেকৈ এইবিলাক কি দিছ, কেটেহা কেটেহী দিছোঁ, এয়া ক'ব লাগিব। তাৰপিছতহে বাকী মানুহখিনিয়ে মানে খায় আৰু। 2 hours later. গাইজ এতিয়া বাজিছে 5টা পূৰা 10 হ'ল। আৰু আমাৰ গৰু পোৱালি জগিছিলে 2:30 বজাতে। তো 2:30 বজাৰ পৰা 5টা 10লৈকে পূৰা 2.5 ঘণ্টাই হ'ল। কিন্তু এতিয়ালৈকে পথাৰত আছোঁ, মহৰ কামোৰ খাই খাই মানে গৰুৰ জলখন সৰা নাই। আৰু এইটোৱে বহুত বেয়া বস্তু, মানে ঘৰখনৰ মানুহকেইটাৰো সেইটোতে অলপ প্ৰব্লেম হয়। জলখন সৰোঁতে মানে অলপ টাইম লাগে। আৰু বাকী তেনেকৈ একো আপোনালোকক দেখাবলগীয়া বা কৰিবলগীয়া একো কাম নাই। আৰু যিখিনি আছিলে সকলোখিনিতো দেখালোৱেই। এতিয়া মাত্ৰ গৰুৰ জলখন সৰিব লাগে আৰু গাঁতত তাৰপিছত পুতিব লাগিব আৰু সিমানেই। বাকী এতিয়া যেতিয়া একো কৰিবলগীয়াও নাই, দেখাবলগীয়াও নাই, তো ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ দেই।